হয় বন্ধুসকল নমস্কাৰ। মই এতিয়া যাবলৈ ওলাইছোঁ মোৰ বন্ধু এজনৰ ঘৰৰ ওচৰত মানুহ এজনৰ কিছু প্ৰতিভা আছে। প্ৰতিভাখিনি মানে বহুত ভিতৰুৱা অঞ্চলৰ কাৰণে প্ৰতিভাখিনি বিকশিত হোৱা নাছিল। সেইকাৰণে মই সিহঁতৰ ওচৰত গৈ সিহঁতৰ কিছু মত বিনিময় কৰিম সিহঁতৰ লগত। আপোনালোকে এইবাৰ মোৰ লগত যাবলৈ ওলাইছে মোৰ ভাতৃ মনজিত, লগতে এই মনজিত আমাৰ লগত যাবলৈ ওলাইছে। হয় এতিয়া আমি গৈ আছোঁ কি বুলি কৈছিল তোক মনজিত? চকীহালি আমি চকলৈকে যাম। তাত সঞ্জীৱে ৰখি আছে, আমি তালৈকে যাওঁ এতিয়া। কি হয় ভিডিঅ'টো শেষলৈকে চাই থাকক দেই বন্ধু। হয় হঠাৎ কিনকৈ বৰষুণ পৰি আছে। এতিয়া আমি ঘৰটোত ৰখিম বুলি ভাবিছোঁ। আশ্ৰয় লৈছোঁ এইটো কি মন্দিৰ বুলি কয়? শিৱ মন্দিৰ এটা আমি আশ্ৰয় লৈছোঁ। কেনেকুৱা বৰষুণ কেনেকুৱা? দুই মছজিদ আছে আমাৰ লগত, টেনশ্যন নাই। বৰষুণ আহক বৰষুণ আহক আমাৰ কোনো টেনশ্যন নাই। হয় আমি বৰষুণ নেওচিও আমি লাহে লাহে যাত্ৰা আৰম্ভ কৰিলোঁ, যিহেতু আমি সোনকালে গৈ আৰু ঘূৰি আহিব লাগিব। এতিয়া আমি গৈ আছোঁ। গৈ থাকোঁতে আৰু কিনকৈ আমি বৰষুণ পালোঁ। বৰষুণ পাই আমি ৰখি দিলোঁ। ৰখি দি মুড অফ হৈ গেল। হয় বন্ধুসকল আমাৰ এতিয়া সঞ্জীৱ ৰখি আছে। এইটো সঞ্জীৱ বিৰাট পানী হয় নেকি? হয় বন্ধুসকল আমি এতিয়া সঞ্জীৱক লগ পালোঁ। সঞ্জীৱ, মই, মনজিত, পিছফালে আৰু মনজিত আছে। আমি এতিয়া নিৰ্দিষ্ট ঠাইলৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব। আজি এক সাংঘাতিক ভিডিঅ', লগতে সাংঘাতিক বুলিও কৈছোঁ আপোনালোকক, সাংঘাতিক ভিডিঅ' বুলি কৈ আছে না। হয় বন্ধুসকল মই এতিয়া আহি পালোঁ। এইখিনি কি বুলি কয় সঞ্জীৱ? পুৰণিপাৰা বুলি কয়, অদলাগুৰি পুৰণিপাৰা। ইতিমধ্যে মই তেওঁৰ ঘৰত সোমাব ওলাইছোঁ। আমি গোটেইকেইজনে সোমাওঁ। হয় মই এতিয়া ঘৰৰ ৰাস্তাত আছোঁ। মই ৰাস্তাত থাকিয়ে ঘৰৰ চোতালত ধৰক কিবা এটা চলি আছে আৰু কি চলি আছে আপোনালোকক মই ভিতৰত গৈ দেখাম। কি চলিছে ময়ো গম নাপাওঁ। কথাকে আছে কৈ আপোনালোকে গম পাইছে, মই যেতিয়াই ঘৰৰ ৰাস্তা পাইছিলোঁ তেতিয়া মই সোমাই গম পাইছিলোঁ যে ভিতৰত নিশ্চয় কিবা চলি আছে। তেতিয়া মই ভিতৰত আহি গম পালোঁ সিহঁতৰ ঘৰুৱা, ইয়াত কোনো বেলেগ মানুহ নাই দেই। সিহঁতৰ গাঁৱৰ দুজনমান দাদা আছে, লগতে এইজন হৈছে আমাৰ আপোনাৰ নামটো কি দাদা? টিকেন্দ্ৰজিৎ পাঠক। আৰু আপুনি ধৰক এনেই ঘৰত সদায় এনেকুৱা ধৰক ৰিহাৰ্চেল টাইপৰ আপোনাৰ কৰি থাকে নেকি? মাজে মাজে এইবিলাক কৰি চলি থাকে আৰু আমাৰ। হয় আৰু লগতে আপোনাৰ পৰিয়ালটো মোৰ ছোৱালীজনী আছিল, বিয়া দিলোঁ, ল'ৰা এজন আছে। তাৰপিছত ঘনীয়েক আছে, মা আছে আৰু ভনী এজনী আছে। ইমানেই আৰু। মই যিটো গম পাওঁ আপোনাৰ সহধৰ্মিনী আপোনাৰ গান গায়। এইমাত্ৰ মই গম পালোঁ। আপোনাৰ নামটো জনাব নেকি? নমস্কাৰ, মোৰ নাম ধূপাঞ্জলি পাঠক। হয় এনেই আপুনি গানৰ লগতে বিশেষকৈ গুৰুত্ব মানে কি গানে বেছিকৈ গায় নে লগতে আকৌ বেলেগ কিবা আপোনাৰ? এনে মই বেছিকৈ গানেই গাওঁ আৰু তেনেকৈ মানে নাট্য দলবিলাকৰ লগত জড়িত আছোঁ। এনে কোন নাট্য দলৰ লগত আপুনি জড়িত হৈ আছিলে? প্ৰথম আছিলোঁ মই এখন চান্দামাৰীত ত্ৰিনয় শিল্পী নিকেতন, তাত আছিলোঁ। তাৰপিছত অদলাগুৰি প্ৰাণেশ্বৰ পাঠক মোৰ খুৰা চুচুৰ হয়, তেওঁৰ পাৰ্টিত আছিলোঁ, এপল' আৰ্ট থিয়েটাৰ বুলি। আৰু বিভিন্ন তেনেকুৱা মানে নাট্য দলবিলাকৰ লগত জড়িত আছিলোঁ। সেয়াই আৰু। ধন্যবাদ। মই আহিয়ে দেখা পাইছিলোঁ দাদাৰ মুখত এটা ভাল মিচিকীয়া হাঁহি, মই আহিয়ে ভাল লাগিছিল দেই। সেইকাৰণে মই দাদা সেইটো ল'ব। দাদা মই আহিয়ে ভাল লাগিছিলে, ভাল মিচিকীয়া হাঁহিৰে তবলা বজাই আছিলে। মোৰ মনটো নিশ্চয় দাদাই কাঢ়ি লৈছিলে দেই ইয়াৰ মাজত।
দাদা এনে তবলাৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে? মই আচলতে ক্লাছ 6-7ৰ পৰাই হেৰি তবলাৰ লগত জড়িত হৈ আছোঁ। হয় হয়। প্ৰায় মোৰ আজি 25 বছৰৰ বেছি হৈ গ'ল এই তবলাৰ লগত জড়িত হৈ থকা। হয় হয়। এনে আপুনি তবলা ধৰক কোনোবা এনেকুৱা সাংস্কৃতিক কোনোবা নাট্য ধৰক এনেকুৱা কিবাৰ লগত আপুনি জড়িত হৈ আছিল নেকি? এনেতো জড়িত আছোঁ মই ধৰ নাট্য দলৰ লগতো আছোঁ আৰু এনে ধৰ এইবিলাক কি কয় সাংস্কৃতিক হেৰিটো আছোঁ এই কি কয় আমাৰ ফাংচন এইবিলাক যে কৰে তাতে আছোঁ। আপোনাৰ নামটো? মোৰ নামটো সোধা নাই। নামটো মোৰ নাম শশাংক শেখৰ চান্দ। মোৰ ঘৰ হৈছে চকীশালীত, জাৱাৰী গাঁও পঞ্চায়ত। এনে আপোনাৰ ঘৰৰ পৰা এনেকুৱা কিবা এটা পৰিৱেশ আছিলে নেকি যে তবলা বা গান এনেকুৱা কিবা এটা পৰিৱেশ আপুনি কাৰ পৰা বিশেষকৈ পাইছিলে? আপুনি ঘৰুৱা ঘৰৰ পৰা মোৰ মা দেউতাৰ পৰাই, দেউতাই বিশেষ কৰি হেৰি কৰিছিলে মোক এইটো উৎসাহিত কৰিছিলে। হয় হয়, ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ। লগতে মোৰ লগত আছে দাদা এজন। দাদা আপোনাৰ নামটো জানিব পাৰিম নেকি? নমস্কাৰ, পাৰ্থপ্ৰতিম পাটগিৰি। হয়, আপোনাৰ ঘৰ দাদা? মোৰ ঘৰ চকীশালীত। হয় হয় হয়। এনে আপুনি গীটাৰে বজায় নে আৰু কিবা বেলেগ বজায়? নাই, এনেই আৰু ভাল লাগে গীটাৰটো, মোৰ সৰুৰে পৰা ভাল লাগিছিল। কিমান বয়সৰ পৰা গীটাৰ বজাইছে দাদা? গীটাৰ মই মোটামুটি 16 বছৰমান বয়সৰ পিছৰ পৰাই বজাইছিলোঁ। লগতে আপুনি এটা গীটাৰৰ কিবা এটা সৰুকৈ কিবা এটা বজাই দিয়কচোন, ছিংগেলকৈ। কি বজাম? এনেই আপোনাৰ যি ভাল লাগে আৰু কিবা এটা ছিংগেলকৈ কিবা এটা। হয় বন্ধুসকল, আপুনি এইখিনিতে বুজিছে যে এনেকুৱা গাঁৱৰ মাজত এইখিনি গাঁওখন কি বুলি কয় দাদা? অদলাগুৰি। আমি অদলাগুৰি গাঁৱৰ এনেকুৱা বা ওচৰৰ পাজৰ দুখন গাঁৱৰ দাদাসকল আছে, এনেকুৱা এখন পৰিৱেশত বা এনেকুৱা ভিতৰুৱা অঞ্চল এখনত এনেধৰণৰ যে কৌশল বা এনেকুৱা প্ৰচেষ্টা চলি আছে সেইটো আমি মানে মোৰ লগত আছে সঞ্জয়। মই সঞ্জয়ৰ পৰা শুনি আছিলোঁ যে এনেকুৱা এটা প্ৰচেষ্টা সদায় ইয়াত চলে, সদায় আপোনাৰ এদিন গেপছ দিলেও তাৰ পিছৰ দিন হ'বই মানে ইয়াতে। বিশেষকৈ মই এইটো শুনি বিশেষকৈ ভাল লাগিছে। এইবাৰ কীবৰ্ডত আছে দাদা এজন, মই দাদাজনৰ পৰা নামটো জানিব বিচাৰিছোঁ দাদা। হয়, মোৰ নাম শ্ৰী নিত্যানন্দ ৰায়। হয় দাদা, আপোনাৰ ঘৰ ক'ত দাদা? মোৰ ঘৰ 1 নং নোয়াপাৰা। কি ক'লে দাদা? 1 নং নোয়াপাৰা। 1 নং নোয়াপাৰা, হয়। হয় হয়। এনে আপোনাৰ কীবৰ্ডৰ লগত আপুনি জড়িত কিমান দিনৰ পৰা জড়িত হৈ আছে? কীবৰ্ডৰ পৰা মইতো সংগীতত মোটামুটি 3য়মান শ্ৰেণীৰ পৰাই সংগীতত জড়িত। মই প্ৰথমতে মেণ্ডলিন বজাইছিলোঁ। মেণ্ডলিনৰ পিছত মই গীটাৰত আহিলোঁ। গীটাৰৰ পিছত মই মোটামুটি 15 বছৰমান হ'ল কীবৰ্ডত, মানে কীবৰ্ডখন এতিয়া মই যেনিবা সম্পূৰ্ণ হোৱা নাই, মই শিকি আছোঁ তাৰমানে। ঠিক আছে। এইখিনিতে মই ক'ব লাগিব, মোৰ শিক্ষাগুৰু আছে। মোৰ প্ৰথম গুৰু প্ৰয়াত নাৰায়ণ ৰয়। তেখেত একজন ভ্ৰাম্যমাণ থিয়েটাৰৰ মানে মিউজিক ডিৰেক্টৰ আছিলে। তাৰপিছতে মই যেতিয়া তেখেত ঢুকাল, তাৰপিছতে মই মোৰ এজন মিউজিকৰে বন্ধু, তেখেতৰ নাম ক'বই লাগিব। তেখেতৰ মানে কথামতে মই গুৱাহাটীত গ'লোঁ আৰু গুৱাহাটীত গৈ মই আমাৰ খনদেকা ছাৰৰ তাতে মোটামুটি 6 মাহমান মই কীবৰ্ডত মানে প্ৰশিক্ষণ লৈছিলোঁ। আৰু লগতে এনেকৈ মই মোটামুটি 2-এখন ফাংচন কৰোঁ, আমাৰ দাদাহঁতৰ লগতে কৰোঁ। লগতে আমাৰ অঞ্চলত যিকেইটা যাত্ৰা দল আছে গোটেইকেইটা যাত্ৰা দলতে মই মানে অংশগ্ৰহণ কৰিছোঁ। এইখিনিয়ে। ঠিক আছে, দাদাৰ পৰা যিখিনি কথা জানিলোঁ, তেওঁ মানে বহুত কষ্টৰ ফলতহে মানে আজি এইখিনি বা প্ৰতিজন দাদা বা খুৰা, মই দাদা হিচাপত মাতিছোঁ বা খুৰা হিচাপত মাতিছোঁ, সম্বন্ধ এটা ধৰি লৈছোঁ। মানে যিখিনি শুনিলোঁ সিহঁতে বহুত কষ্টৰ ফলতে ভিতৰুৱা অঞ্চল যদিও সিহঁতে ওলাই যাব পৰা নাই। আপোনালোকে মই ডেছক্ৰিপশ্যনত আপোনালোকৰ সিহঁতৰ ফোন নম্বৰ, নাম থাকিব। যদি আপোনালোকক কেতিয়াবা প্ৰয়োজন হয় যে মোক এনেকুৱা এজন গীটাৰিষ্ট বা এনেকুৱা এজন কেচিঅ' বা এনেকুৱা বাঁহী বাদক এজন বা তবলা বা এনেকুৱা বাইদেউ এজনৰ প্ৰয়োজন হয়, আপোনালোকৰ মঞ্চ হওক, যিকোনো আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰয়োজন হয়, আপোনালোকে যোগাযোগ কৰক। মই ডেছক্ৰিপশ্যনত নম্বৰ, ফোন নম্বৰ, নাম দি থ'ম। হয় বন্ধুসকল, এতিয়া মই জানিব পাৰিলোঁ আমাৰ এই বাঁহীবাদক খুৰাজনে অল ইণ্ডিয়া ৰেডিঅ'ত কিমান বয়সৰ পৰা আপুনি অল ইণ্ডিয়া, কিমান বছৰ ধৰি আপুনি অল ইণ্ডিয়া ৰেডিঅ'ত আপুনি গৈছিলে দাদা? মোটামুটি 75 75ৰ পৰা আপুনি অল ইণ্ডিয়া
ৰেডিঅ'ত আপুনি কাম কৰি তেতিয়াৰ পৰা মই মানে হেৰি হৈছোঁ আৰু ডিউটি কৰ্মৰত আছিলে? কৰ্মৰত আছিলোঁ হয়, তাতে। হয়। কিমান বছৰ ধৰি তাত আপুনি বাঁহী বজাইছে? তাতে বাঁহীটো মোটামুটি 6-7 বছৰমান তাতে হেৰি কৰা হ'ল গুৱাহাটীখনত। হয়, হয়, বাকী মই ভ্ৰাম্যমানত আছিলোঁ। হয়, হয়, ভ্ৰাম্যমানতো মোটামুটি মানে টোটেল হিচাপ হয়, হয়, 48 বছৰ হ'ল এতিয়া হয়, হয়। ভ্ৰাম্যমান। এনে ভ্ৰাম্যমান বুলি ক'লে আপোনাৰ কেনেকুৱা ধৰক আবাহন, ৰাজতিলক গোটেইখিনি কোহিনুৰৰ পৰা, কোহিনুৰটো মই বেনাৰ, হয়, হয়। কোহিনুৰ অসমৰ কোহিনুৰত বেনাৰ। আপুনি কিমান বছৰ আছিলে? কোহিনুৰতে মই মোটামুটি 22 বছৰ আছিলোঁ। হয়। এতিয়া ধৰক আপুনি যে এই লকডাউনৰ সময় বা এনেকুৱা বন্ধ, এনেকুৱা সময়ত আপোনাক কোহিনুৰৰ বা এনেকুৱা কোনোবা মানুহে আপোনাক খবৰ লৈছেনে যে আপুনি কেনেকৈ আছে, কি কৰিছে? লৈছে, খবৰ লৈছে, হয়, খবৰ লৈ আছে, প্ৰযোজকবিলাকে খবৰ লৈছে, বাকী আমাৰ শিল্পীখিনিও লৈছে, মোৰ তলৰ যিখিনি শিল্পী আছে তেওঁলোকে খবৰ লৈ আছে কেনেকৈ চলিছে, কি কৰিছে, কি কৰা নাই এইবিলাক আৰু। এতিয়া বাকী আমাৰ শিল্পীখিনিতো বিভিন্ন কাৰণত মানে যিটো কাম কৰিব নোৱাৰে সেই কামটো কৰিব লগা হৈছে, বাধ্যতামূলক হৈছে এতিয়া, কাৰণ মানুহটো চলিব লাগিব। মেইন কথা হৈছে এইটো, হয় নে নহয়? মানুহটো চলিব লাগিব, কি ধৰণৰ যিকোনো উপায়েৰে আৰু মানে কষ্ট কৰি হ'লেও, খাটি কৰি হ'লেও মানে এনেধৰণে চলি আছে আৰু। গতিকে এনেধৰণে মানে আজি ইমান বছৰ এনেকৈ বাঁহীটোৰ লগতে জড়িত হৈ আছে। আপুনি কোন চনৰ পৰা বাঁহীৰ লগত জড়িত? মই বাঁহী বোলা মই ক্লাছ 6ৰ পৰা আছিলোঁ। ক্লাছ 6ৰ পৰা? ক্লাছ 6ৰ পৰা মই তেতিয়া মানে জাষ্ট মানে এটা হেৰি আৰু এতিয়া আপোনাৰ চেণ্টটো এটা গ্ৰীণ ছিগনেল এটা তাতে। এইটো বস্তু সুধিব নাপায়, আপোনাৰ মানে এতিয়া বয়স কিমান দাদা? বয়সটো মোৰ এতিয়া 3 কুৰি 3 মাহ। 3 কুৰি 3 মাহ? নহয় 63 বছৰ 5 মাহ। হয়, মানে আমাৰ গাঁৱলীয়া ভাষাত 3 কুৰি হয়, হয়, 3 বছৰ 5 মাহ। হয়, 3 কুৰি 3 বছৰ 5 মাহ। 5 মাহ। হয়, এইটো বস্তু মই খুৰাৰ পৰা আজি প্ৰথম শুনিলোঁ যদিও মানে আগতে শুনিছিলোঁ। এইটো ভাল লাগে এনেকুৱা শব্দবিলাক শুনিলে, মানে বহুত পুৰণা শব্দ কিন্তু দেই বন্ধুসকল। লগতে খুৰাৰ পৰা এতিয়া মই বাঁহীৰ বীট এটা, তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ত যিটো বাঁহীৰ বীট প্ৰথম বজাইছিলে, তেওঁ সেইটো আজি মোক শুনাব বুলি তেওঁ মোক ক'লে এতিয়া মাত্ৰ। এতিয়া আমি তেওঁৰ পৰা বাঁহীৰ কলিটো শুনিম। বহু টাইম ধৰি মই ইয়াতে অকণমানি দুজনী, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম তৰালী পাঠক। কোন ক্লাছত পঢ়ি আছা? চতুৰ্থত। আৰু তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী কংকত। লগতে মই যাব সময়ত বিশেষকৈ খুৰীমাজনৰ পৰা এটা লাষ্ট এটা তেওঁৰ পৰা এটা গান শুনিবলৈ মই ৰখি দিছোঁ। খুৰীমা এটা গান গাব লাগে এতিয়া। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা মন। হয় বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হয় বন্ধুসকল, মই এতিয়া যাবলৈ হৈছোঁ। বাই বাই, যাওঁ দিয়ক, বাই বাই। হয়, মোৰ খুবেই ভাল লাগিল আজি যাই। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আজিলৈ ধন্যবাদ।